close till I get up. Time is barely on our side. I don't wanna waste what's left. Hi guys, আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ মই ইলিছ মাছৰ ৰেচিপি আৰু এয়া দেখিছে মই ইলিছ মাছ এনেকৈ কাটি লৈছোঁ আৰু আনফালে চাওক জলকীয়া পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ, এইখিনি মাছ আৰু এইখিনি হৈছে সৰিয়হ, এইখিনি হালধি আৰু নিমখ, আদা পেষ্ট আৰু নহৰু পেষ্ট, তাৰপিছত টমাটোৰ, কচু জলকীয়া, পিঁয়াজ এইখিনি সকলোখিনি কাটি লৈছোঁ। মানে চাওক সকলোখিনি মই ৰেডি কৰি লৈছোঁ। তাৰপিছত মই সৰিয়হখিনি দেখিছোঁ, বগা সৰিয়হখিনি মই পেষ্ট বনাই ল'ম আৰু এয়া চাওক পেষ্ট বনাই ল'লোঁ। এইফালে মই এইখিনি ফ্ৰাই কৰিম মাছ। ইয়াত মই জোখনকৈ নিমখ, হালধি পাউডাৰ, তাৰপাছত দিম ধনিয়া পাউডাৰ, দিম জলকীয়া পাউডাৰ আৰু লাষ্টত দি ল'ম অলপ জিৰা পাউডাৰ। এইখিনি দি মই ভালকৈ এইখিনি মাছখিনি মছলাখিনি মিলাই দিম যাতে মাছৰ ভিতৰত মছলা ধুনীয়াকৈ সোমাই যায় আৰু ভিতৰত দেখিছে ডিম আছে আৰু দেখা পাইছে ধুনীয়াকৈ মই মাছ এতিয়া মছলা দি ল'লোঁ আৰু এতিয়া মই এইখিনি ঢাকি থৈ দিম। আৰু এইফালে চাওক মই কেঁচা মাছ আৰু অলপ আছিল যে সেইখিনি মই ইয়াত তেল দিলোঁ জোখনকৈ, পাছত দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গৈছে আৰু মই ইয়াত দি ল'ম সৰিয়হ পেষ্ট আৰু নহৰু পেষ্ট, তাৰপাছত দিম আদা পেষ্ট, চব আধা চামুচ দিম আৰু চাওক দি এইখিনি ভালকৈ তেলত ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দি দিম, পাছত দিম হালধি 1 চামুচ, তাৰপাছত দিম ধনিয়া পাউডাৰ 1 চামুচ। দুইটা কালাৰ একে নিচিনা লাগে কিন্তু এইটো ধনিয়া দিছোঁ এতিয়া। দিম জিৰা আধা চামুচ আৰু লাষ্টত দিম জলকীয়া আধা চামুচ দি এইখিনি ভালকৈ ভাজি ল'ম তেলত যাতে গোন্ধ মছলা নাইকিয়া হৈ যায়। আৰু এতিয়া মই যে সৰিয়হ পেষ্ট কৰিছিলোঁ তাত মই অলপ পানী দি পেলাই এইখিনি ধুই দিম আৰু পানীখিনি দি দিছোঁ ইয়াত। দি এইখিনি মই অলপ টাইম ঢাকি থৈ দিম। ঢাকা হোৱাৰ পাছত এয়া চাওক যাতে পানী নাইকিয়া হৈ যায় আৰু এয়া চাওক ধুনীয়াকৈ তেল ওপৰত উঠি আহিছে, মছলাও ধুনীয়াকৈ গোন্ধ নাইকিয়া হৈ গৈছে। আৰু এতিয়া ইয়াত কাটি থোৱা টমাটো মই 2টা কাটি থৈছিলোঁ ইয়াত দি দিম আৰু লগতে কেঁচা জলকীয়াও দি দিম। দি এইখিনি আকৌ ভালকৈ লাৰি ল'ম যাতে টমাটোখিনি ভালকৈ সিজি যায়। আৰু এয়া চব্জি হৈ থাকক আৰু এইফালে মই মাছ এখন পেন বহাই দিছোঁ, তাত মই তেল দি লৈছোঁ। তেল গৰম হৈ গৈছে আৰু এতিয়া মই মাছ দি ল'ম, মাছখিনি ফ্ৰাই কৰি ল'ম। দেখা পাইছে আমাৰ মাছ ধুনীয়াকৈ তলপ কৰি দিছোঁ যাতে এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যায়। আৰু এইফালে চাওক টমাটো ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মাছ দি দিম ইয়াত এবাৰ লাৰি লওক। মাছখিনি লৈ এয়া চাওক ইয়াত মাথা নেজ এইবিলাক আছে আৰু এয়া এপিচ কৰি দি লওক।
এইফালে আমাৰ মাছ ফ্ৰাই হৈ আছে বা চাই পিচ এইখিনি ফ্ৰাই হৈ গৈছে, এইখিনি নমাই লৈছোঁ। আৰু আনফালে চাওক আমাৰ মাছো হৈ গৈছে, এতিয়া বেছি নালাওঁ ভাগি যাব। আৰু মই ইয়াত অলপ পানী দি লৈছোঁ, ভালকৈ সিজি লওক। আৰু এপিচ এপিচকৈ উল্টাই এইখিনি ওলাই দিছোঁ, মানে ভিতৰত ডিম আছে যে এইবিলাক ওলাই যাব। আৰু চাওক মাছ হৈ গৈছে আৰু ফ্ৰাই এক পিচ হৈছে। বেছি দখালে চব মানে ফ্ৰাই কৰা দখালে বহুত দীঘল হৈ যাব, সেইকাৰণে মই চব দখোৱা নাই। আৰু এয়া দিলোঁ মাছ বিৰাট মানে ফ্ৰাই কৰিলে বহুত মানে হেৰি হয়, তেল মানে চিটিকি পৰে। মোৰ বহুত ভয় লাগে, মুখে চুখে পৰে। মই বহুত দূৰৰ পৰা মাছ দি আছোঁ আৰু মই ঢাকি থৈ দিছোঁ। মানে মাছ দিয়াৰ লগে লগে মই ঢাকি থৈ দিওঁ, যাতে আৰু মানে হেৰি নহয়, চিটিকি নাযায় আৰু তেল। আৰু এইফালে মই ভালকৈ উতল অহাৰ পিছত আমাৰ মাছ ৰেডি হৈ যাব। আৰু এইফালে আমাৰ মাছ ফ্ৰাই ৰেডি হৈ গৈছে। আৰু গাইজ প্লিজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ, লগতে চেনেলটো কোনোবা যদি নতুন আহিছে মোৰ চেনেল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মই কচুৰি মেথি পাউডাৰ দি ল'ম, আৰু অলপ ফিছ মছলা দি ল'ম। দি লৈ পেলাই এইখিনি ভালকৈ লাৰি পাছত অলপ টাইম উতল অহালৈ মই এইখিনি ঢাকি থৈ দিম। তাৰপিছত আমাৰ মাছ ৰেডি। আমাৰ মাছ ফ্ৰাই ৰেডি হৈ গৈছে আৰু বেছি টাইম নাই, আৰু চব্জিও ৰেডি হৈ গৈছে। আৰু এতিয়া মই ইয়াত অলপ চেণ্টৰ পাত আনিছিলোঁ, ধনিয়া কাৰণ নাছিল, আৰু ইয়াত 2-3টা দি লৈছোঁ। আৰু এয়া ফাইনেলি আমাৰ মাছ ফ্ৰাই ৰেডি। আৰু তেনেহ'লে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই গাইজ, আল্লাহ হাফিজ।